নমস্কাৰ। আজি মই আকৌ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিম এটা টেকনিকেলৰ এটা বেলেগ এটা পাৰ্ট। আমি লাষ্ট টাইম আমি যিটো ভিডিঅ' চাইছিলোঁ, সেই ভিডিঅ'টোত আমি মাৰ্কেটখনৰ ষ্ট্ৰাকচাৰ কেনেকৈ ধৰণে বনোৱা যায়, বা আমি আপ ট্ৰেণ্ড মাৰ্কেট বা ডাউন ট্ৰেণ্ড মাৰ্কেট আমি কোনখন মাৰ্কেটত আমি ক'ব পাৰোঁ, সেইটোৰ ওপৰত অলপ আলোচনা কৰা হৈছিলে। আৰু মই কৈছোঁ যে এইখিনি জাষ্ট একদম প্ৰিলিমিনেৰী, মানে একদম বিগিনাৰ কাৰণে মাৰ্কেটখনক চোৱাৰ এটা নজৰিয়াহে হয়। এইখিনি কোনো ট্ৰেডিঙৰ ইনষ্ট্ৰুমেণ্ট বা টেকনিকেল এনালাইচিছ নহয়। সেইখিনিলৈ যোৱাৰ আগতে আমি এইখিনি আলোচনা কৰি ল'ব লাগিব, আমি কনচেপ্ট ক্লিয়াৰ হৈ ল'ব লাগিব। আজি আমি আৰু এটা টেকনিকেল পাৰ্টলৈ যাম। তো তাৰ আগতে যোৱাৰ আগতে মই চাইক'লজিকেল কিছুমান বহুত ইম্পৰ্টেণ্ট টপিক যোনখিনি জনাৰ প্ৰয়োজন হয়, মই অলপ ডিছকাছ কৰি ল'বলৈ বিচাৰিছোঁ ফাৰ্ষ্ট টাইম। তো মোৰ আপোনালোকৰ এটা কুৱেশ্যন। আমি যেতিয়া দেৱালীত আমি যাওঁ, দেৱালীত আমি বহুতে দেখিছোঁ যে লটাৰী খেল আমি খেলোঁ, বা আৰু এটা খুব আমাৰ এটা মানে ফেভৰেট গেম এটা আছে, আমি খুব খেলোঁ। মানে বহুতে হয়তো নেখেলে, বহুতে খেলে, আমি বহুতে আগতে খেলিছোঁ। এটা ৰিং দিয়ে, ৰিংটো আমি কি কৰিব লাগে, এটা বক্সৰ ভিতৰত আমি সোমাব লাগে, আৰু বক্সৰ ভিতৰত সোমাব পাৰিলে সেই যোনটো নাম্বাৰ বক্সত সোমাব তাৰ এনচাৰত আমি কি পাওঁ, কিছুমান গিফ্ট আমি পাওঁ। এতিয়া কথাটো হৈছে, সেই ৰিংটো কিনিবৰ কাৰণে আমি পইচা দিব লাগে। কেতিয়াবা আমাৰ 10 টকাত কেইটা ৰিং দিয়ে, 2টা ৰিং দিয়ে, বা 100 টকাত আমাক ধৰি লৈছে 100 টকাত আমাক কেইটা ৰিং দিছে, 10টা ৰিং দিছে। ঠিক আছে, 100 টকাত আমাক 10টা ৰিং দিছে, আৰু অন্য এজন ব্যক্তিয়ে কি কৰিছে, 100 টকাত তেওঁ 20টা ৰিং কিনিছে। এতিয়া কথাটো হৈছে, আমি এই 100 টকাত যিজনে 10টা ৰিং লৈছে, 10টা ৰিং লৈ পেলাই হয়তো তেওঁক এনেকুৱা অপশ্যনো দিব পাৰে যে তেওঁ কিন্তু যদি কোনোবা এটা বস্তু কোনোবা এটা বক্সৰ ভিতৰত যদি সোমাব যদি পাৰে, তেওঁ হয়তো যিটো গিফ্ট পাব সেই গিফ্টটো অলপ বেছি কষ্টলি হ'ব পাৰে। কিন্তু যিজন মানুহে 100 টকাত 20টা ৰিং লৈছে, তেওঁ কিন্তু সেই 20টা ৰিং লোৱাজনে কিন্তু যিটো গিফ্ট পাব হয়তো তাতকৈ অলপ কম দামী মানে গিফ্ট হ'ব পাৰে। তাৰ পাছতো আপুনি মই কোনটো চুজ কৰিম বাৰু? 100 টকাত আমি 10টা ৰিং চুজ কৰিম নে 20টা ৰিং চুজ কৰিম? আমি কিন্তু বহুত মানুহে কি কৰিম, আমি 10টা নালাগে, 100 টকাত যদি আমাক যেনিবা 5টা ৰিং দিছে, কিন্তু কৈছে বোলে আপুনি যদি 20টা ৰিং যদি লয় আপুনি ল'ব পাৰে, কিন্তু 20টা ৰিং ল'লে আপুনি এটা যদি বক্সৰ ভিতৰত যদি সোমাব যদি পাৰে, আপুনি যদি 10 টকা যদি গিফ্টত যদি আপুনি যদি পায়, 5টা ৰিং আপুনি যদি লৈ পেলাই যদি আপুনি যদি সোমাব যদি পায়, তেতিয়াহ'লে কিন্তু আপুনি 100 টকা নহয়, আপুনি 100 টকা পাব। তেতিয়া আমি কি কৰিম, মাত্ৰ 5টা গিফ্ট মানে ৰিং ল'ম, আৰু আমি সেই 100 টকাটোৰ লোভত আমি কি কৰিম, মানে 100 টকাৰ লোভত আমি মানে 100 টকাত আমি 20টা ৰিঙৰ সলনি আমি 5টা ৰিংহে আমি চুজ কৰিম। কিন্তু লাষ্টৰ ৰিজাল্টৰ ফালৰ পৰা আমি যদি চাবলৈ যদি যাওঁ, মেক্সিমামৰ ৰিজাল্ট কিন্তু কি হ'ব, যিজনে 5টা ৰিং লৈছিলে তেওঁ কিন্তু এটা বক্সৰ ভিতৰত ৰিংটো সোমাব নোৱাৰে। কিন্তু যিজনে 20টা ৰিং লৈছিলে তেওঁ কিন্তু হয়তো এটা বা দুটাত সোমাই হ'লেও তেওঁ কিবা এটা হ'লেও অলপমান যদি তাৰ এৱাৰ্ড হিচাপে যদি তাৰ পইচা যদি দিয়া হৈছে, তেওঁ পইচা কিবা এটা হ'লেও কিন্তু তেওঁ পাবলৈ চান্সেছটো বেছি থাকে। এইটো কিয় বাৰু? কাৰণ আমাৰ ওচৰত এটা কেপিটেল আছে, সেই কেপিটেলটো আমি কি কৰিছোঁ, কিমান ভাগত আমি ভাগ কৰি আমি ৰিৱাৰ্ডটোৰ কাৰণে কিমান ভাগত আমি ভাগ কৰি আমি তাত ইনভেষ্টমেণ্ট কৰিছোঁ, সেইটো মেটাৰ কৰে। এই কথাটো মই এইটো কাৰণে কৈছোঁ, আপোনালোকে এইটো বুজিবলৈ সুবিধা হ'লে নাই হোৱা মই নাজানো, মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰিলোঁ। তো মানে ইয়াৰ পৰা এইটো মেছেজ মই দিবলৈ বিচাৰিছোঁ, মই যেতিয়া প্ৰথম ট্ৰেডিঙত এণ্ট্ৰি কৰিছিলোঁ, যেতিয়া মই 50,000 টকা মই যেতিয়া ডিপজিট কৰি লৈছিলোঁ, তো ডিপজিট কৰাৰ পাছত মই কি কৰোঁ, এটা ট্ৰেডতে মই কি কৰোঁ, ইমান ৰিস্ক লৈ লওঁ। মই ভাবোঁ প্ৰথম অৱস্থাত যে যদি কেনেবাকৈ 5,000 মান টকা যদি লোকচান যদি হৈ থাকে, মই টাৰ্গেট লওঁ যে মোৰ 50,000 টকাটোত মই এটলিষ্ট 10,000 টকা এটা মই প্ৰফিট কৰিম। কিন্তু প্ৰথম অৱস্থাত প্ৰথম কথাটো হৈছে, মই লোকচানটো মোৰ যদি অপজিটত যদি মোৰ ট্ৰেডটো যদি গুচি যায়, মই ভাবিছিলোঁ যেনিবা পাই যাব, যেনিবা নগৈ লোকচানত অপজিটত যদি গুচি যায়, অপজিটত গুচি গ'লে মই কিমান লোকচানত মই তাৰ পৰা মাৰ্কেটখনৰ পৰা মই ওলাই দিম, নে মই একদম 50,000 টকাটো শেষ হোৱা মুহূৰ্তলৈকে মই ৱেইট কৰি থাকিম। সেইটো আমাৰ বহুতৰ প্ৰথম প্ৰি প্লেন নাথাকে, আৰু বহুতৰ প্ৰি প্লেন থাকিলেও কি কৰে, এটা ট্ৰেডতে 50,000 টকাটো কি কৰে, 25,000 টকা লোকচান হোৱালৈকে ৰৈ থাকে। যেতিয়া 25,000 টকা যেতিয়া লোকচান হয়, তাৰ পাছতহে তেওঁ সেই ট্ৰেডটোৰ পৰা ওলাই দিয়ে। কিন্তু বহুতে কি কৰে, এদিনত ছাপ'জ তেওঁ 2টা ট্ৰেড ল'ব, এদিনত যদি তেওঁ 2টা ট্ৰেড লয়, 2টা ট্ৰেডত তেওঁ কি কৰিব, এটা ট্ৰেডতে 50,000 টকাৰ পৰা মাত্ৰ 500 টকা এটা ৰিস্ক লয়। তেওঁ টাৰ্গেট লৈছে ধৰি লৈছোঁ 1,000 টকা বা 2,000 টকা তেওঁ টাৰ্গেট লৈছে। যদি তেওঁ 1,000 বা 2,000 টকা তেওঁ ছাপ'জ টাৰ্গেট লৈ থৈছে, তো 2,000 টকা তেওঁ প্ৰফিটৰ জেগাটো এতিয়া হিট হৈ যাব, তেতিয়া তেওঁ মাৰ্কেটৰ পৰা ওলাই দিয়ে। আৰু লোকচানৰ ক্ষেত্ৰতো তেওঁ যেতিয়া 500 টকা যেতিয়া লোকচান হৈ যায় 50,000 টকাৰ পৰা, তেওঁ যেতিয়া মাৰ্কেটৰ পৰা তেওঁ ওলাই দিয়ে।
তাৰ মানে কি হয়, এজন মানুহে যদি 500 টকাকে এটা ট্ৰেডত যদি লোকচান যদি কৰে, তেতিয়াহ'লে 50,000 টকাৰ গোটেই কেপিটেলটো জিৰ' হ'ব কাৰণে সেই মানুহজনে কিমানটা ট্ৰেড ল'ব লাগিব বাৰু? 500 টকাকে যদি হয়, তেতিয়াহ'লে 100টা ট্ৰেড মানুহজনে লোকচান কৰিব লাগিব, নহয়নে বাৰু? কাৰণ 10টা ট্ৰেড যদি তেওঁ লোকচান কৰে, তেতিয়াহ'লে এটা 5,000 টকা লোকচান হ'ব, আৰু যদি 100টা ট্ৰেড তেওঁ লোকচান কৰে, তেতিয়াহ'লে এটা 50,000 টকাটো লোকচান হ'ব। কিন্তু আমি যেনেকে যেতিয়া আমি ক্ৰিকেট খেলা টাইমত আমি যেতিয়া পইচাটো যেতিয়া টছ কৰোঁ, সেই টছ কৰা মুহূৰ্তত আমি যেতিয়া হেড আৰু টেইলৰ কাৰণে যেতিয়া আমি টছ কৰোঁ, আমি ইচ্ছাকৃতভাৱে আমি আমাক হেড লাগে বা আমাক টেইল লাগে, ধৰি লৈছোঁ আমাৰ পাৰ্টিটোক আমাক হেড লাগে, আমি ইচ্ছাকৃতভাৱেও আমি যিমান ভালকে টছ কৰিলেও কিন্তু আমাৰ ভাগত 10 বাৰৰ ভিতৰত 10 বাৰ কিন্তু আমি হেড চাইড আমি নাপাওঁ। আমি যদি ভাবি লওঁ যে আমাক হেড চাইডটো আমাক নালাগে বুলিও যদি আমি যদি ভাবো, নালাগে বুলি ভাবিলেও কিন্তু আমাৰ এবাৰ নহ'লে এবাৰ আমাৰ হেড চাইডটো আমাৰ ওলাবই। এইটোক কয় কি কয়, প্ৰবেবিলিটি বুলি কয়। তেনেকে ধৰণে এজন ব্যক্তিয়ে যদি খুব বিশেষ ট্ৰেডিঙৰ নলেজ নাথাকিলেও অকণমান বেছিক নলেজখিনি তেওঁ আছে, তো কিন্তু তেওঁ ৰিস্ক মেনেজমেণ্টটো যদি পাৰফেক্টলি যদি তেওঁ কৰিব পাৰে, মানে তেওঁ এটা ট্ৰেডত লৈছে 500 টকা তেওঁ লোকচান ল'ব, কিন্তু প্ৰফিট তেওঁ 2,000 টকা ল'ব, সেই চিষ্টেমত তেওঁ যদি ট্ৰেড কৰে, কেতিয়াও এজন মানুহে কণ্টিনিউৱাছলি 100টা ট্ৰেড লোকচান কৰিব নোৱাৰে। এইটো সম্পূৰ্ণ 100% সত্য কথা। আমি কিয় লোকচান খাইছো? আপোনালোকে যদি লোকচান খাইছে, আপোনালোকে নিজকে এবাৰ কুৱেশ্যন কৰকচোন, আপোনালোকে জানো সেই 10,000 টকা কেপিটেলটো বা 20,000 টকাটো যে আপোনালোকে ডিপজিট কৰি লৈছিলে, সেই 20,000 টকা কেপিটেলটোত আপোনালোকে প্ৰথম ট্ৰেডটোত আপোনালোকে কিমান লোকচানলৈকে ৰৈ আছিলে? প্ৰথম ট্ৰেডটো যেনিবা লাভ হ'ল, ছেকেণ্ড ট্ৰেডটো আপোনালোকে কিমান সময়ৰ কাৰণে হোল্ড কৰিছিলে, কিমান কেপিটেল মাইনাছ যোৱাৰ পাছত আপুনি ভাবিছিলে ট্ৰেডটো ক্ল'জ কৰিছিলে, মানে ইমানটো লছতে মই ওলাই দিওঁ বুলি লোকচান কৰিছিলে। আমি জানো সেইটো আমি ডিভাইড কৰিলেও জানো ৰিস্কটো, কেতিয়াও আমি ডিভাইড কৰি নলওঁ। সেইটো কাৰণে ট্ৰেডিঙৰ যোনটো ৰিস্ক মেনেজমেণ্টৰ যোনটো পাৰ্ট, এইখিনিয়ে কথা হয়। মই বেছিকেলি যে অকণমান মই টাচ কৰিলোঁ, তো আমি ট্ৰেডিং কৰিলে কি কৰিব লাগে? প্ৰথম অৱস্থা আপোনালোকে কোনোবাই যদি অলৰেডি পইচা ডিপজিট কৰি লৈছে, তেতিয়াহ'লে প্ৰথম কথা 10,000 টকাটো আপোনালোকে কি কৰিব, এটলিষ্ট এনেকুৱা হয় বহুত সৰু কেপিটেল হয়তো 100 ভাগ কৰিব নোৱাৰিব পাৰে, কিন্তু এটলিষ্ট 10,000 টকাটো একো নহ'লেও এটলিষ্ট 15ৰ পৰা 10ৰ পৰা 20 ভাগ আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব। 20,000 টকাটোত 500 টকাৰ পৰা 1,000 টকা আপোনালোকে তাতকৈ বেছি এটা কেতিয়াও লোকচান নকৰিব, বা খুব বেছিতকৈ বেছি 1,000 টকা, 1,000 টকা বেছি কেতিয়াও লোকচান নকৰে। এটা কথাও ঠিক, 10,000 টকা লৈ আমি কেতিয়াও আমি ট্ৰেডিং কৰিবৰ কাৰণে আমাৰ বহুতখিনি সুবিধা হয়, কাৰণ কেলৈ ৰিস্ক মেনেজমেণ্টত যেনেকৈ গ'ল্ডৰ নিচিনা পেয়াৰত যদি আমি ট্ৰেড কৰিবলৈ যদি যাওঁ, তো তাততো আমি 1,000 টকাটো আমি মিনিমামটো ৰিস্কটো আমি ল'বলগীয়া হয়। কিছুমান পেয়াৰ এনেকুৱা আছে, কিছুমান পেয়াৰ থাকে যোনবিলাক পেয়াৰত আমি ল'ব পাৰোঁ নাই, তাত লোড চাইজটো আমি কমাই লৈ। মোৰ কথা কোৱা উদ্দেশ্য এইটোৱে আছিলে, এইখিনি কথা কোৱা, আমি প্ৰথম অৱস্থাত কেপিটেলটো যেতিয়া ডিপজিট কৰিম, আমি এইটো ভাবিব নালাগে যে এটা ট্ৰেডতে আমি কেপিটেলটো ডাবল বনাই দিম বা বহুত প্ৰফিট কৰি দিম, আৰু এটা ট্ৰেডত গোটেই পইচাটো আমি এটা ট্ৰেডত আমি লোকচান কৰি দিব নালাগে। কাৰণ কেলে আপোনালোকে যেতিয়া টেকনিকেল এনালিচিছৰ যোনখিনি পাৰ্ট আছে, এতিয়া যেনেকৈ মই স্মাৰ্ট মানি কনচেপ্ট, মই তাৰ কাৰণে মই গৈ আছোঁ স্মাৰ্ট মানি কনচেপ্টলৈ লাহে লাহে। তো গোটেই কনচেপ্টটো জনাৰ পাছত আপুনি নিজে এটা ষ্ট্ৰেটেজি বনাই ল'ব পাৰিব, বা আপোনাৰ ওচৰত এটা ষ্ট্ৰেটেজি আছে, এটা প্ৰভেন ষ্ট্ৰেটেজি। সেই ষ্ট্ৰেটেজিটোৱে আপোনাৰ যদি 30% 40%টো আপোনাৰ যদি প্ৰফিট কৰিব পাৰে, তাৰ ৰিস্ক ৰিৱাৰ্ডটো যদি ভাল যদি হয়, আপুনি 3টা ট্ৰেড আপুনি প্ৰফিটেবল হৈছে, 7টা ট্ৰেড যদি আপোনাৰ লোকচানো হয়, তেতিয়াও কিন্তু আপুনি প্ৰফিটেবল হ'ব পাৰে। কিন্তু মেইন ইম্পৰ্টেণ্ট যোনটো আমাৰ চেপ্টাৰ ট্ৰেডিঙত, আপুনি যিমানে টেকনিকেল এনালাইচিছ নিব, ইম্পৰ্টেণ্ট আমাৰ চেপ্টাৰটো হৈছে ৰিস্ক মেনেজমেণ্ট। মানে আমি 100 টকা আমি ৰিং কিনিছিলোঁ, মানে 1,00,000 টকা আমি কেপিটেল আমি লৈছোঁ, সেই 100 টকাটো আমি কিমান বেছিকৈ আমি মাৰ্কেটত আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, বেছি সময়লৈকে বেছি ট্ৰেডত আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, সেইটোৰ ওপৰত আমি সদায় ফ'কাছ কৰিব লাগিব। এইখিনি অকণমান ৰিস্ক মেনেজমেণ্টৰ ওপৰত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নেক্সট এতিয়া আমি যাম, আজি আমি এটা আলোচনা কৰিম, যোৱাবাৰ আমি যি হায়াৰ হাই হায়াৰ ল' ওপৰত আমি আলোচনা কৰিছোঁ, আজি আমি আলোচনা কৰিম এই হায়াৰ হাই হায়াৰ ল' বনোৱা সময়ত মাৰ্কেটে আৰু কিছুমান তাতে মুভ বনায়, সেই মুভবিলাকক কি বুলি কোৱা হয়, আমি কোনটো মুভত আমি কেনেকৈ ধৰণে আমি মাৰ্কেটত আমি ৰিয়েক্ট কৰিব লাগে, তাৰ ওপৰত অকণমান আমি আলোচনা কৰিম।
ইয়াত মই এখন লাইভ চাৰ্ট আপোনালোকৰ ওচৰত দেখাইছোঁ আৰু লগতে মই অলপ মেনুৱেলি মই অলপ ৰোল কৰি কিবা দেখাব বিচাৰিছোঁ। এই মাৰ্কেটখনত আমি যিটো দেখাইছিলোঁ যোৱাবাৰ তেনেকৈ এখন মাৰ্কেটে হায়াৰ ল' বনাই এইটো এটা মাৰ্কেটৰ চিনেৰিঅ' হৈ গ'ল, যিটো এতিয়া বৰ্তমান মাৰ্কেট বনাই গৈ আছে। আৰু এখন মাৰ্কেট আছিলে ডাউনটাউন মাৰ্কেটত এনেকুৱা এটা চিনেৰিঅ' বনাই। এতিয়া ইয়াত আমি দেখিছোঁ এইটো এটা ল' পইণ্ট হয়, ল' হয় মাৰ্কেটখনৰ এঘণ্টা টাইম ফ্ৰেম। এইটো ইমানখিনিলৈকে হাই বনালে, ল' নেক্সট হায়াৰ বনালে, হায়াৰ ল' বনালে, আকৌ হায়াৰ বনালে, হায়াৰ ল' বনালে, আকৌ হায়াৰ বনাইছে। আমি দেখিছোঁ মাৰ্কেটখন এটা আপট্ৰেণ্ড মুভমেণ্টত আছে। এতিয়া আমি চাব লাগিব কোনটো মুভক কি বুলি কয়। মাৰ্কেটখন কেতিয়াও চিধা চিধিকৈ ওপৰলৈ নাযায়, তাত দুটা মুভ থাকে। এটা আছে ইম্পালচিভ মুভ। ইম্পালচিভ মুভ আমি কাক ক'ম? আপট্ৰেণ্ড মাৰ্কেটখনত যোনটো আপ মুভটো সেইটোক আমি কি বুলি ক'ম? ইম্পালচিভ মুভ বুলি ক'ম। আৰু তললৈ যোনটো আহিব সেইটো কাৰেক্টিভ বা ৰিট্ৰেচমেণ্ট বুলি আমি কওঁ। এতিয়া আমি মেইন মানে যিসকল আমি বিগিনাৰ ট্ৰেডাৰবিলাকে লোকচান হোৱাৰ এটা ডাঙৰ ৰিজন হৈছে আমি এই আপট্ৰেণ্ড মাৰ্কেটখনত আমি কি কৰোঁ, যেতিয়া অকণমান তললৈ গুচি আহে আমি মাৰ্কেটখন তললৈ আহিব বুলি ভাবি আমি কি কৰোঁ, আমি চেলত আমি সোমাই দিওঁ। চেলত যেতিয়া আমি সোমাই দিওঁ মানে চেলত সোমাই আমি ৰিপ্লেচমেণ্টত আমি সোমাই দিওঁ বা কাৰেক্টিভ মুভত আমি সোমাই দিওঁ। কাৰেক্টিভ মুভত আমি সোমোৱাৰ লগে লগে আমি দেখিলোঁ তললৈ আহি আছে, তো গোটেই যিমানবিলাকে চেল কৰিছিলে, চেল কৰা মানুহখিনিক লোভ দেখুৱাই তললৈ অহাৰ নিচিনা কৰিলে। তাৰপিছত এইখিনিৰ পৰা মাৰ্কেট ইমান স্পীডত গুচি যায়, যিমানখিনি মানুহে চেলত সোমাইছিলে চেলত সোমোৱা গোটেই মানুহখিনিক লোকচান কৰি মাৰ্কেটখন আকৌ ওপৰলৈ গুচি যায়। আকৌ যেতিয়া ওপৰলৈ তললৈ আহিবলৈ যেতিয়া বিচাৰে আমি ভাবোঁ কি নাই এইবাৰ তললৈ আহিব আৰু এইবাৰ বহুত ওপৰলৈ গৈছে, এইবাৰ আমি আকৌ চেল কৰোঁ। আকৌ চেল কৰাত লাগি যায়, অকণমান তললৈ আহি আকৌ কি কৰে মাৰ্কেটখন আকৌ বহুত ওপৰলৈ গুচি যায়গৈ। বহুতে আমি ষ্টপ লছ আমি ইউজ নকৰোঁ, সেইটো কাৰণে আমি যিমান আমি লোকচান কৰিম বুলি ভাবোঁ তাতকৈ বহুত বেছি আমাৰ লোকচানো হৈ যায়। এইটো কমন কথা হয়, আমাৰতো এইবিলাকতো কমন কেছ, আমাৰ এইবিলাক হৈয়ে থাকে ট্ৰেডিঙত। তো এতিয়া কথাটো হৈছে আমি মাৰ্কেটখনে যেতিয়া এটা মুভ দিব, সদায় এইটো মাৰ্কেটে আগৰ পৰা এইটো নেচাৰ শ্ব' কৰি আহিছে, এতিয়াও কৰি আছে, ভৱিষ্যতেও কৰিব। এখন মাৰ্কেট যেতিয়া এটা এগ্ৰেছিভ মুভত যেতিয়া ওপৰলৈ যেতিয়া যাব, এই 100% ই এটা জেগালৈকে ৰিট্ৰেচ কৰিবৰ কাৰণে ই আহিব। ৰিট্ৰেচ কৰিবৰ কাৰণে কিয় আহে, কোনখিনি জেগালৈকে আহে, এনেকে ধৰণে আমি গম পাম যে এইখিনি জেগাৰ পৰা মাৰ্কেটটো মুভ কৰিব। সেইখিনিৰ ওপৰত চাইণ্টিফিকেলি মই আপোনালোকৰ ওচৰত খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰি মই আপোনালোকৰ ওচৰত মই মোৰ নিজৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছে, যিখিনি নলেজ আছে, সেইখিনিৰ পৰা মই আপোনালোকক ইনফৰমেশ্যন দিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু লগতে আমি যদিওবা আমি ইম্পালচিভ মুভতে আমি ট্ৰেড এণ্ড কৰিব লাগে, তাৰ পাছতো আমি কেনেকৈ ধৰণে এই ৰিট্ৰেচমেণ্টতো যি ডাঙৰ এটা মুভ থাকে, এইখিনিৰ পৰা এইখিনিলৈকে এটা মুভ থাকে, এই মুভটো আমি কেনেকৈ ধৰণে ছিকিউৰলি আমি কেপচাৰ কৰিব পাৰোঁ, তাৰ ওপৰতো মই আপোনালোকৰ ওচৰত বহুতখিনি ইনফৰমেশ্যন মই নেক্সট ভিডিঅ'ত দিবৰ কাৰণে মই চেষ্টা কৰিম। কিন্তু এইটো কথা আমি মনত ৰখা ভাল, যিসকল ডাঙৰ ট্ৰেডাৰ ইনষ্টিটিউশ্যনবিলাকে বা ডাঙৰ যিবিলাক ছাকচেছফুল ট্ৰেডাৰ, তেওঁলোকে বেছিভাগে কি কৰে, এই মুভটোত তেওঁলোকে বেছি গুৰুত্ব দিয়ে। কাৰণ আমি সদায় এটা কথাই আছে, গ' উইথ দ্য ট্ৰেণ্ড, আৰু ট্ৰেণ্ড ইজ ইয়ৰ ফ্ৰেণ্ড বুলি এটা কথা আছে। সেইটো কাৰণে আমি মাৰ্কেট যোনটো ট্ৰেণ্ডত যায়, যোনটো মুভত গতি কৰে, আমি সেই মুভত আমি যদি ট্ৰেড যদি লওঁ, তেতিয়াহ'লে আমাৰ কেপিটেলটোৰ ছেফটিটো আমাৰ বেছি থাকে। কিন্তু তাৰ পাছতো কিছুমান এনেকুৱা এডভান্স ছিষ্টেম আছে, যিটো ছিষ্টেমত আপুনি ফিল্টাৰ কৰি এই সৰু যোনবিলাক মুভবিলাক থাকে, এই মুভবিলাকো আমি কেপচাৰ কৰিব পাৰোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আৰু যদি কিবা আপোনালোকৰ ইয়াত বেয়াও লাগিলে বা কিবা আপোনালোকে মোক ছাজেষ্ট কৰিবলৈ বিচাৰে তলত কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আৰু বেলেগ কাৰোবাকো যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। থেংক ইউ।